নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আনটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি আমি কথা পাতিম আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ কিছুমান নজনা টপিকৰ ওপৰত, যিবোৰ আপোনালোকে চাগে এতিয়ালৈকে গম পোৱা নাছিল। আহক সেই টপিকবোৰৰ ওপৰত আমি এবাৰ ডিছকাছ কৰি চাওঁ। প্ৰথম টপিকটো হৈছে আপোনালোকে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডত দুটাতে একেলগে এপ্লাই কৰিছে নেকি? আৰু দ্বিতীয়টো হৈছে যদি আপোনালোকে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ দুটাতে এপ্লাই কৰিছে, আপোনালোকৰ দুটাৰে এডমিট আহিব নেকি? আৰু যদি এডমিট আহে আৰু আপোনালোকে যিবোৰ পোষ্টত এপ্লাই কৰিছিল ফ'ৰ্থ গ্ৰেড বা থাৰ্ড গ্ৰেডৰ, সেই পোষ্টবোৰত আপোনালোকৰ নাম চিলেক্ট হ'লে আপোনালোক সেই পোষ্টকেইটাৰ বাবে যোগ্য হ'বনে? নাইবা আপোনালোকক সেই পোষ্টকেইটাৰ চাকৰিবোৰ আপোনালোকে পাবনে? তাৰে ওপৰত আমি এটা ভিডিঅ' আজি বনাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে আমি কথা পাতিম গ্ৰেড 3 ভেকেঞ্চিসমূহৰ কোৱালিফিকেশ্যনৰ ওপৰত। গ্ৰেড 3 ভেকেঞ্চিৰ কোৱালিফিকেশ্যন আমাৰ আছিল যে আপোনালোকে বেচেলাৰ ডিগ্ৰী হ'ব লাগিব বা ডিপ্ল'মা থাকিব লাগিব 6 মাহৰ। তেতিয়া আপোনালোকে থাৰ্ড গ্ৰেডৰ এপ্লাই কৰিব পাৰে। থাৰ্ড গ্ৰেডৰ পোষ্ট আছিল আমাৰ 8,331টা পোষ্ট। ইয়াত পোষ্ট কেইটা আছিল একাউণ্টেণ্ট, কেচিয়াৰ, জুনিয়ৰ এছিষ্টেণ্ট, LD আৰু ষ্টেনিঅ'গ্ৰাফাৰ। লগতে আমাৰ ফ'ৰ্থ গ্ৰেড পোষ্ট আছিল 9,000 আৰু HLC যিটো আমাৰ ফ'ৰ্থ গ্ৰেডতে ধৰা হ'ব, তাৰে পোষ্ট আছিল 4,300। গোটেই মিলি আছিল 13,300 পোষ্ট। ইয়াত আপোনালোকৰ যিবোৰ ক্লাছ 8ৰ ভেকেঞ্চি দিয়া আছে, তাত যদি আপোনালোকে মেক্সিমাম আপোনালোকৰ কোৱালিফিকেশ্যন ডিগ্ৰী আছে, তেতিয়াহ'লে আপোনালোকে যদি ইয়াত এপ্লাই কৰিছে ক্লাছ 8ৰ ভেকেঞ্চি, তেতিয়াহ'লে আপুনি যদি এই জবটোত আপোনাৰ নাম চিলেকশ্যন হয়, তেতিয়া আপোনাৰ প্ৰব্লেম হ'ব পাৰে যে আপোনাক এই জবটো গভৰ্ণমেণ্টে দিব নে নিদিয়ে। কাৰণ এই জবটোত মানুহে মেক্সিমাম লিখা আছে আপোনালোকক, এবাৰ আপোনালোকক মেক্সিমাম কোৱালিফিকেশ্যনটো মই আপোনালোকক পঢ়ি দিওঁ। দ্য মেক্সিমাম এলাউ এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ ক্লাছ 4 পোষ্ট ইজ HLC or class 12 or equivalent examination passed. Candidates have qualification higher than maximum qualification are not eligible apply for this vacancy. যদি আপুনি 8 বা HLC পাছতকৈ ওপৰত হয়, তেতিয়াহ'লে আপোনালোকে এই দুটা ভেকেঞ্চিত এপ্লাই কৰিব নোৱাৰে। আৰু এপ্লাই কৰিলেও যদি আপোনালোকে পৰীক্ষা ভাল হয়, তেতিয়াহ'লে আপোনাৰ জবটো হ'ব বুলি ইয়াত নিশ্চিতকৰণ নহয়। সেইবাবে যিসকলে ফ'ৰ্থ গ্ৰেডত এপ্লাই কৰিছে, তেওঁলোকে নিজৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো ভালদৰে চাই ল'ব। যদি ডিগ্ৰীৰ লেভেলত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন আছে, চ' আপোনালোকে থাৰ্ড গ্ৰেডতে এপ্লাই কৰক, থাৰ্ড গ্ৰেডতে এক্সামটো দিয়ক। ফ'ৰ্থ গ্ৰেডত এক্সাম দিলে আপোনালোকৰ ইয়াত জব হ'বনে নহ'ব সেইটো নিশ্চিতকৰণ ইয়াত দিয়া নাই। কাৰণ ইয়াত লিখা আছে যে কোৱালিফিকেশ্যন হায়াৰ দেন মেক্সিমাম কোৱালিফিকেশ্যন আৰ নট এলিজিবল টু এপ্লাই ফৰ দিছ ভেকেঞ্চি। চ' আপোনালোকে চাই ল'ব ভালদৰে। এইটো বহুতেই গম পোৱা নাছিল, চ' এই ভিডিঅ'টো মই বনাই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিব। থেংক ইউ।